যদি মোৰ এই টুটিপুটিৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ চাবলৈ পাৰিব। এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, নাম হৈছে টুটিফুটি। টুটিফুটি বনাবলৈ আমাক এটা কেঁচা অমিতাৰ দৰকাৰ হ'ব। এয়া আমি এটা অমিতা ল'লোঁ, অমিতাটোৰ বাকলি গুচাই ধুই ল'লোঁ। এতিয়া আমি অমিতাটো সৰু সৰুকৈ কাটিম। এনেকৈ আমি গুটিবোৰ অমিতা কুটি ল'ম। এতিয়া আমি 5 মিনিটৰ কাৰণে পানীত অমিতাখিনি বইল কৰিম, হাফ বইল কৰিম আমি। এয়া দেখিছে আপোনালোকে হাফ বইল হৈ গৈছে। এতিয়া মই পানীখিনি চেকনিৰে চেকি দিম আৰু অমিতাখিনি এক্সট্ৰাকৈ থৈ দিম। এতিয়া আমি পানী আৰু চেনিৰে চিৰাপ বনাম। এয়া আমি পানী ল'লোঁ 4 কাপ আৰু চেনি ল'লোঁ 3 কাপ। এতিয়া চেনিখিনি মিক্স হোৱালৈ গৰম কৰিম। এয়া দেখিছেনে আপোনালোকে চেনিখিনি মিক্স হৈ গৈছে পানীৰ লগত। এতিয়া আমি হাফ বইল অমিতাখিনি ইয়াত দি 5 মিনিট বইল কৰিম। এয়া দেখিছেনে পানীটো আঠা আঠা হৈ গৈছে। এতিয়া আমি নমাই থম আৰু 3টা ভাগত ভগাই ল'ম। 3টা কালাৰ মিক্স কৰিম। ভালকৈ মিক্স কৰি ল'ম। এতিয়া 10ৰ পৰা 12 ঘণ্টা আমি এনেকৈ থৈ দিম। মই গোটেই ৰাতি থলোঁ, আপোনালোকেও থ'ব পাৰে। এতিয়া আমি পানীৰ পৰা উঠাই 24 ঘণ্টা ৰ'দত শুকাব দিম। আপোনালোকে কটনৰ কাপোৰ নাইবা টিস্যু পেপাৰেৰে ভালদৰে মচিব পাৰে। মই এয়া পেপাৰেৰে মচিছোঁ। এনেকৈ মচি পানীটো ভালদৰে শুকুৱাই আপোনালোকে ৰ'দত মেলি দিব 24 ঘণ্টাৰ কাৰণে। ৰ'দত দিয়াৰ পিছত আপোনালোকৰ ৰেচিপি ৰেডি হৈ যাব। এয়া দেখিছেনে মই ৰ'দত দিলোঁ আৰু এতিয়া শুকাই গৈছে মোৰ। আপোনালোকে চাওকচোন কি সুন্দৰ হৈছে দেখিবলৈ।